নমস্কাৰ সকলোকে। আজি আকৌ কেইখনমান ডাঙৰ ফুলৰ গামোচা লৈ আনিছোঁ আৰু এতিয়া মই এখন এখনকৈ দেখুৱাম খুলি, আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চালে গোটেইকেইখন দেখা পাব। এখন এখনকৈ দেখুৱাই আছোঁ। প্ৰথমতে এইখন চাই লওক, আৰু এইখন পকুৱাত পাত সূতা বোৱা হয় আৰু দুইটা আগত ফুল আছে। আৰু দীঘলটো মই দেখুৱাই দিছোঁ, যথেষ্ট দীঘল আহল বহল দেখিছে নহয়। চাই লওক ইমান দীঘল, মোৰ ইমান পাৰিছে। গোটেইখিনি ইমানেই দীঘল হয়। এখন ময়ূৰ ফুলৰ, এইখনো দুইটা আগতে ফুল আছে। এয়া দেখিছে নহয় ধুনীয়াকৈ, আৰু যথেষ্ট দীঘল বহল পাত সূতা বোৱা, আৰু আগবিলাক এইবিলাক দহি আছে। নেক্সট এইখনো ময়ূৰ চৰাই হয়। আৰু এখন দেখুৱাই দিছোঁ, এখন এইখনো দুইটা আগতে ফুল আছে। এয়া ফুলটো দেখিছে নহয়। এইটো চাইড এটা লাষ্ট আৰু এখন দেখুৱাই দিছোঁ। এখন আৰু এইখন এটা আগত ফুল আছে, এটা আগত আঁচু দিয়া আছে। এয়া আঁচু মাজত গুণা দিয়ে ফুল কৰা আছে। গোটেইখন এনেকৈ দীঘল। যিসকলে ল'ব বিচাৰে সোনকালে যোগাযোগ কৰিব। এয়া এটা এইখন পাত সূতা বোৱা, এইখন যিসকলে ল'ব বিচাৰে মোৰ হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰিব, মেছেজ কৰিব। মোৰ হোৱাটছআপ নম্বৰটো স্ক্ৰীণতে দিয়া আছে। আৰু লগতে সৰু ফুলৰ গামোচা পাব, বিহুৰ কাৰণে সৰহকৈ লওঁ বুলিলেও পাব, ষ্টক আছে যথেষ্ট। লগতে পকুৱা সূতা চাদৰ, জোৰ কাপোৰ এইবিলাকো পাব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই কৰি ল'ব, আৰু নতুনকৈ ভিডিঅ' দিলে সোনকালে দেখা পাব, আৰু কাপোৰ ল'ব পাৰিব নতুনকৈ দেখুৱালে। আৰু এয়া 5খন আছে, গোটেইখিনি দেখুৱাই দিছোঁ। যিসকলক লাগে সোনকালে যোগাযোগ কৰিব।